হাই, আশা কৰোঁ চবে কুশলে আছা। তো আজি আমি এটা টপিক ডিছকাছ কৰিম, সাম টেকনিক টু গেট ইন টু একশ্যন। কিবা এটা কাম যদি কৰিব মন নাযায় তেতিয়াহ'লে সেই কামটো তথাপিও আমি কেনেকৈ কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিম। তো ফাৰ্ষ্ট আমি ডিছকাছ কৰিম প্ৰব্লেম কি। প্ৰব্লেম হ'ল যে কিবা এটা কাম কৰিব মন নাযায়, কিবা এটা কাম কৰিব মন নাযায়। ষ্টুডেণ্টৰ কাৰণে ষ্টাডিয়ে বেছি। ষ্টাডিৰ ঠাইত মই ষ্টাডিৰ লগত ৰিলেটেড কথা ক'ম, ইয়াতে যিকোনো বস্তু তুমি লগাই ল'ব পাৰা। যে ষ্টাডি কৰিব মন নাযায়, তাৰমানে আমাৰ এইটো এনেকৈ ক'ব পাৰোঁ যে আমাৰ যিটো কাম থাকে সেই কামটো বাদ দি বাকী চব কৰিব মন যায়, কিন্তু সেই কামটো কৰিব মন নাযায়। তেতিয়াহ'লে ইয়াৰ ওপৰত মানসিক যিটো হেল্থ, মেণ্টেল হেল্থ বুলি কয়, এই মেণ্টেল হেল্থৰ কেনেকুৱা প্ৰভাৱ পেলায়। যেতিয়া যিটো কাম দিয়া হয়, যাৰ যিটো কাম থাকে সেই কামটো নকৰে, তেতিয়া ফাৰ্ষ্টততো মেণ্টেল এক ধৰণৰ বেমাৰৰ সৃষ্টি হৈ যায়, মানসিক এটা বেমাৰৰ সৃষ্টি হয়। এই মানসিক বেমাৰ কেনেকুৱা ধৰণৰ যে হতাশাত ভোগে, যে মোৰ যিটো মই আৰু অলপ ভালকৈ পঢ়িব লাগিছিল বা মই এইটো কৰিব লাগিছিল, ৰিগ্ৰেট যিটো কয়, ৰিগ্ৰেট ফিল হয়। পৰীক্ষাৰ আগে আগে কিছুমানৰ বেমাৰ হৈ যায় বা আন কিছুমান লক্ষণে দেখা দিয়ে। কিছুমানে এইচ ছেকেণ্ড ইয়াৰৰ কিছুমান ষ্টুডেণ্টে ড্ৰপে দি দিয়ে। মেক্সিমাম ষ্টুডেণ্ট যিবিলাক পঢ়া শুনা নকৰে আগতে, তেওঁলোকে লাষ্টত ড্ৰপে দি দিয়ে, যে নেক্সট ইয়াৰত ভালকৈ দিম, নেক্সট ইয়াৰ আৰু ভালকৈ নহয়। চ' সেই যিটো মানসিক এটা বেমাৰৰ সৃষ্টি হয়, তাৰ ফলত সেই প্ৰভাৱটো নিজৰ ওপৰতো পৰে আৰু ফেমিলিৰ ওপৰতো পৰে, যে কিয় এইটো ভালকৈ নপঢ়িলোঁ। ফেমিলিৰ এক্সপেক্টেশ্যন থাকে, সেই এক্সপেক্টেশ্যনতো পূৰা নহয়। তেতিয়াহ'লে এই মানসিক অৱস্থাৰ পৰা আমি কেনেকৈ গেট ইন টু একশ্যন, আমি একশ্যনত আহিব পাৰোঁ, তাৰ কথা আমি ডিছকাছ কৰিম। তো সলিউশ্যন কি ইয়াৰ কাৰণে? ইয়াৰ কাৰণে মই কিছুমান টেকনিকৰ কথা ডিছকাছ কৰিম। এটা হ'ল মাইণ্ডফোৰ্চ টেকনিক। এই টেকনিকৰ জৰিয়তে, এই টেকনিক কেনেকুৱা ধৰণৰ যে কিবা এটা কাম কৰিব মন যোৱা নাই, যে পঢ়াৰ ঠাইত তুমি যিকোনো তাতে লগাই দিব পাৰা। পঢ়া বা অন্য কোনো এটা কাম দিয়া হৈছে তোমাক, তোমাৰ কৰিব মন যোৱা নাই, তো এই টেকনিকৰ, মাইণ্ডফোৰ্চ টেকনিকৰ জৰিয়তে কি কয় যে মেকানিকেল ৱে ষ্টাৰ্ট কৰা। মেকানিকেল ৱে, এইটো কেনেকুৱা ধৰণৰ যে এক্সাম্পল, কোনোবা পঢ়িব মন যোৱা নাই, এক্স পাৰ্চন এজন আছে, পঢ়িব মন যোৱা নাই, তেতিয়াহ'লে তেওঁ কি কৰিব, যে বহি ল'ব, পেন লৈ ল'ব, বহি পেন লৈ কিনে তেওঁ জাষ্ট ষ্টাৰ্ট কৰা আৰম্ভ কৰিব, যে লিখা আৰম্ভ কৰিব। লিখিলে কি হয়, বডি আৰু মাইণ্ড দুটা মোশ্যনত আহি যায়। যেতিয়া বডি আৰু মাইণ্ড দুটা মোশ্যনত আহে, তেতিয়া কনচেনট্ৰেশ্যন লেভেলটো ইনক্ৰিজ হৈ যায়। চ' সেইটো কোৱা হয় মেকানিকেল ৱে। যে কোনোবা ঘৰৰ কাম কৰিব দিছে, তো ঘৰৰ কাম কৰিব মন যোৱা নাই, জাষ্ট ষ্টাৰ্ট কৰা। বা কোনোবাই ৰাতিপুৱা উঠিব নোৱাৰে, চ' এলাৰ্ম লগাই দি কিনে জাষ্ট কি কৰি দিয়া, যে বিচনা যেতিয়া সাৰ পাবা তেতিয়া জাষ্ট গেট আপ। থিংক কৰিব নালাগে, আনপ্লিজেণ্টনেছ থিংক কৰিব নালাগে, যে উঠিলে অমুক হ'ব তমুক হ'ব, তো সেনেকুৱা কৰিব নালাগে। জাষ্ট গেট আপ, মানে উঠি যোৱা। তো সেইটো কোৱা হয় মেকানিকেল ৱে। যিকোনো বস্তু, যদি কোনো কাম কৰিব মন যোৱা নাই, জাষ্ট মেকানিকেল ৱেত ষ্টাৰ্ট কৰা, যান্ত্ৰিকভাৱে ষ্টাৰ্ট কৰা, তাৰপিছত অট'মেটিকলি কনচেনট্ৰেশ্যন আহি যাব। ছেকেণ্ড হ'ব মোৰ চেল্ফ টক। চেল্ফ টকটো কেনেকুৱা ধৰণৰ, এইটো চাইকলজিকেল, কিছুমান ইয়াৰ ওপৰত বহুত ভাল ভাল বুক আছে, মই কৈ দিম দিয়া। চেল্ফ টক মানে কি, যে গোটেই দিন আমি যেতিয়া নিজৰ লগতে নিজৰ মাজত কিছুমান কথা পাতি থাকোঁ, যে অমুক এইটো হৈছে, মানে অমুকে মোক
এনেকৈ বেয়াকৈ কৈছে বা আমি কাৰোবাক মনে মনে কাৰোবাক বেয়া পাওঁ, তাৰপিছত কাৰোবাক মনে মনে এপ্ৰিচিয়েটো কৰোঁ, এনেকুৱা নহয় যে এপ্ৰিচিয়েট নকৰোঁ। তো নিজৰ লগতে নিজৰ কথা বতন চলি থাকে গোটেই দিনটো নন ষ্টপ। কাৰণ এটা নৰ্মেল হিউমেন বিঙৰ 60,000 থট আহে, এইটো চাইণ্টিফিকেলি প্ৰুভেন হয়। 60,000 থট আহে এজন নৰ্মেল হিউমেন বিঙৰ। তো আমাৰ ব্ৰেইনত চিন্তাটো সোমাই থাকে, এনি টাইম কিবা না কিবা আহিয়ে থাকে। তেতিয়াহ'লে আৰু আমি তাৰ লগত ডিছকাছ কৰোঁ, সেইবিলাক কথা আমি নিজে মনে মনে ডিছকাছ কৰি থাকোঁ। তেতিয়াহ'লে আমি এই যে আমি নিজে নিজে কিছুমান কথা পাতি থাকোঁ, সেই কথাবিলাক আমাৰ ৰাইট ৱে, আমাৰ কাৰণে যিটো দৰকাৰী, সেইবিলাক সেই হিচাপে যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে আমাৰ ইয়াতে ইম্প্ৰুভমেণ্ট হোৱাৰ চান্স বহুত বেছি থাকে, বা আমাৰ নিজৰ যিটো কাম থাকে সেই কামটোত ইম্প্ৰুভমেণ্ট হোৱাৰ চান্স বহুত বেছি থাকে। এক্সাম্পল হিচাপে মই কৈছোঁ যে কোনোবা ষ্টুডেণ্ট আছে, ষ্টুডেণ্টে ষ্টাডি কৰিব লাগে। এতিয়া তেওঁৰ চেল্ফ টক কেনেকুৱা হ'ব লাগে, তেওঁ গোটেই দিন কেনেকৈ ভাবে, যে একবাৰ ভাবে যে এতিয়া উঠিছোঁ, অলপ ফ্ৰেছ হৈ লওঁ, তাৰপিছত পঢ়িব বহিম, ফ্ৰেছ হ'ব যাই কেনে চাহ খাই লওঁ, তাৰপিছত পঢ়িব বহিম, কিবা কিবি মানে এটাৰ পিছত এটা পঢ়া বাদ দি মানে সেইটো পষ্টপন কৰি থাকে, মানে ৰেডি হয় পঢ়াৰ কাৰণে। যিটো ৰেডি হওঁতেই বহুত টাইম গুচি যায়, বা মোবাইলত অলপ ভিডিঅ' চাই লওঁ, অলপ এণ্টাৰটেইনমেণ্ট কৰি লওঁ, মন ভাল লগা নাই। তো সেই পঢ়াৰ কাৰণে ৰেডি হওঁতে যিটো টাইম, সেই টাইমটো বহুত বেছি লয়। চ' চেল্ফ টকৰ জৰিয়তে কি কৰিব পাৰা, যেতিয়া মাইণ্ড ফ'ৰ্চ টেকনিকৰ জৰিয়তে কাম এটা কৰিব বহিবা, তেতিয়া চেল্ফ টকৰ জৰিয়তে নিজক মটিভেট কৰিব পাৰিবা, নাই মই এইটো কৰিব লাগিব, মোৰ এইটো দৰকাৰ, মোৰ কাৰণে এইটো দৰকাৰ। চ' নিজক যিটো জিম্মেদাৰী ফিল কৰা, যে জিম্মেদাৰী ফিল কৰিব লাগিব, নিজৰ ৰেছপনচিবিলিটি ফিল কৰিব লাগিব, আৰু সেই কথাবিলাক নিজে নিজেই নিজক ক'ব লাগিব যে মোৰ এইটো কাম, এইটো কৰ্তব্য, গতিকে মই এইটো কৰিব লাগিব, মই ইয়াৰ পৰা আঁতৰি যাব নোৱাৰোঁ। তো সেইবিলাক কথা নিজকে ক'ব লাগিব। ইয়াৰ ওপৰত এখন এটা ভাল বুক আছে, নামটো মই কৈ দিছোঁ, হোৱাট টু সে when you talk to yourself। বহুত ভাল কিতাপ, মই নিজে পঢ়ি চাইছোঁ, সেইকাৰণে তোমালোকক ৰিকমেণ্ড কৰি আছোঁ যে এইটো কিতাপটো পঢ়িবা। চাইক'লজিকেল বুক হয়, এমাজন বা ফ্লিপকাৰ্টত পাই যাবা। তো চেল্ফ টকৰ জৰিয়তে আমি নিজৰ যিটো চিন্তাধাৰা, এই চিন্তাধাৰাক আমি শুদ্ধ কৰিব পাৰোঁ। তো মেইনলি ইয়াতে দুটা বস্তু কোৱা হৈছে, যে মাইণ্ড ফ'ৰ্চ টেকনিকৰ জৰিয়তে আমি মেকানিকেলি ষ্টাৰ্ট কৰিম, আৰু চেল্ফ টকৰ জৰিয়তে নিজক মটিভেট কৰি ৰাখিম। থাৰ্ড পইণ্ট মই এটা ক'ম, থাৰ্ড পইণ্ট যে মাইণ্ডফুলনেছ। এই মাইণ্ডফুলনেছ টেকনিক কি, দিল্লী যিবিলাক গভৰ্ণমেণ্ট স্কুল আছে, সেই গভৰ্ণমেণ্ট স্কুলবিলাকত শিকাই আছে যে মাইণ্ডফুলনেছ টেকনিক। আৰু বহুত নেদাৰলেণ্ডৰ এডুকেশ্যন চিষ্টেম যদি ইউটিউবত চোৱা তুমি পাবা, ছিংগাপুৰৰ এডুকেশ্যন চিষ্টেমত চাব পাৰা। এইটো টেকনিকৰ জৰিয়তে চিম্পুল, কোনো একো নাই, যে ৰিলেক্স হৈ বহি কেনে নিজৰ ব্ৰেথ যিটো আছে, ব্ৰেথটো অবজাৰ্ভ কৰা, যে কেনেকৈ গৈ আছে, কেনেকৈ আহি আছে, আৰু নেচাৰেলি যিটো চাৰিওফালে যিটো চাউণ্ড আছে, নেচাৰেল চাউণ্ড, সেইটো শুনিবৰ কাৰণে চেষ্টা কৰা। এতিয়া বন্ধ চলি আছে, যে প্ৰকৃতিও বহুত এটা ভাল পৰিৱেশ সৃষ্টি হৈছে চাৰিওফালে। চৰাই চিৰিকটিবিলাক এতিয়া অলপ গুণগুণাই থাকে, শুনা যায়। তো সেইবিলাক নেচাৰেল চাউণ্ড শুনিবৰ কাৰণে চেষ্টা কৰিবা। আৰু স্পেচিয়েলি ব্ৰেডিং চিষ্টেমটো, যদি তুমি ব্ৰেডৰ ওপৰত ধ্যান দিয়া, তুমি উশাহ নিশাহ ল'ব নালাগে, মানে জোৰে জোৰে উশাহ নিশাহ ল'ব নালাগে। উশাহ নিশাহ নল'লেতো মৰিয়ে যাব মানুহ। মানে কি, উশাহ লৈ আছা আৰু একবাৰ যে এৰি দি আছা, এই যিটো গৈছে বা আহিছে, এই যিটো মানে প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোক ৱাটচ কৰা, দেখা, তুমি নিজে নিজে অনুভৱ কৰা যে মোৰ উশাহ গৈ আছে বা আহি আছে।
সেইটো তুমি যদি অবজাৰ্ভ কৰা তেতিয়া তোমাৰ মাইণ্ড আৰু বডি কানেক্টেড হৈ যাব, আৰু সেই কানেক্টেড জৰিয়তে তোমাৰ মনটো শান্ত হৈ যাব। তুমি তেতিয়া তোমাৰ যিটো কৰ্ম আছে সেই কৰ্মত তুমি নিজৰ বেছি টাইম দিব পাৰিবা, ধ্যান দিব পাৰিবা। তো মাইণ্ডফুলনেছ টেকনিক। ফ'ৰ্থ পইণ্ট ক'ম যে স্পেণ্ড টাইম। টাইম যদি নিদিয়া নিজৰ কামত, তেতিয়াহ'লে এই ভাল ফলাফল আশা কৰি লাভ নাই। যে যি কামে নহওক কিয়, জাষ্ট এটা চিম্পল ৰুল হয়, এইটো ইউনিভাৰ্চেল ৰুল হয়, যে যিমান ডাঙৰে পৃথিৱীত মানুহ নহৈছে কিয়, কেৱল চিন্তা কৰি কেতিয়াও ডাঙৰ মানুহ হোৱা নাই। সেই যিটো চিন্তা কৰিছে সেই চিন্তাৰ মানে একশ্যন যেতিয়া লোৱা নহ'ব, যেতিয়ালৈ একশ্যন লোৱা নহ'ব তেতিয়ালৈ সেইটো কামত ছাকচেছফুল নহয়। তো স্পেণ্ড টাইম। টাইম যিমান পাৰা যিটো কাম আছে সেই কামত টাইম দিয়া। ষ্টাডি হ'লে কোনোবাই ষ্টাডি হ'লে ষ্টাডিত টাইম দিয়া, কোনোবাই বেলেগ কিবা কাম কৰি আছে সেই বেলেগ কিবা কামত টাইম দিব লাগিব। টাইমটো দিব লাগিব, এনেকুৱা নহয় যে টাইম নিদিয়াকৈ কোনোবাই বহুত ছাকচেছফুল হৈ গৈছে। আজিলৈকে পৃথিৱীত এনেকুৱা কোনো উদাহৰণ নাই যে টাইম নিদিয়াকৈ বহুত ছাকচেছ হৈ গৈছে। যি মানুহ স্পৰ্টছৰ পৰা আৰম্ভ কৰি এডুকেশ্যন আছে বা যিকোনো ফিল্ডৰ মানুহ তুমি উঠাই লোৱা, এটা বস্তুৱেই পোৱা যায় যে সকলোৱে যিটো কাম কৰিছে সেই কামত টাইম দিছে। চ' টাইম নিদিয়াকৈ কিবা এটা আশা কৰাটো ভুল হ'ব। হয়তো এনেকুৱা হ'ব পাৰে যে টাইম দিছা তথাপিও যিখিনি ডিজায়াৰ্ড ৰিজাল্ট সেইখিনি পোৱা নাই। ডণ্ট ৱৰি, আজি পোৱা নাই, নেক্সট টাইম ট্ৰাই কৰা, নেক্সট টাইম বেটাৰ অবভিয়াছলি পাবা। চ' কিপ ট্ৰাইং। যি চাৰিটা পইণ্ট ডিছকাছ কৰিলোঁ, এই চাৰিটা পইণ্টৰ জৰিয়তে তোমাৰ যদি মন ভালো নালাগে বা তোমাৰ যদি এনেকুৱা লাগি আছে যে আমাৰ শৰীৰ ভাল থাকে কিন্তু লাগি আছে যে এইটো কৰিব মন যোৱা নাই, অমুক কৰিব মন যোৱা নাই, তমুক কৰিব মন যোৱা নাই, তেতিয়াহ'লে তুমি এইটোৰ জৰিয়তে তোমাৰ বহুতখিনি বস্তু পজিটিভত আহি যাব, ৰাইট ৱেত আহি যাব। একদিনতে নহয় যে আজি কিবা অলপ ট্ৰাই কৰিছা, আজি অলপ হৈছে তো কালি আকৌ ট্ৰাই নকৰোঁতে হৈ যাব। কিয়? এনেকুৱা নহয় যে এটা বস্তু, এইটো ইম্পৰ্টেণ্ট কথা, চবে ভাবে যে মটিভেট হৈ গৈছোঁ তেতিয়াহ'লে আৰুতো মটিভেট হ'ব নালাগে, এনেকুৱা নহয়। যেনেকৈ তুমি ডেইলি ভাত খাব লাগে বা খাদ্য খাব লাগে নিজৰ কাৰণে, তেনেকৈ ডেইলি নিজৰ মাইণ্ডটোক আৰু বডিক ফিট ৰাখিবৰ কাৰণে, বডি ফিট ৰাখিবৰ কাৰণে এক্সাৰচাইজ কৰিব লাগে, আৰু মাইণ্ড ফিট ৰাখিবৰ কাৰণে ভাল কথা শিকিব লাগে। ভাল কথা মিনছ যিবিলাক কথা মানে মাইণ্ডটো কেনেকৈ অপাৰেট হয় মানে কি, কেনেকুৱা ধৰণৰ থিংকিং হয়, কেনেকৈ তাক আমি নিজৰ ছাকচেছৰ নিজৰ যিটো কাম আছে সেই কামত যাতে ছাকচেছফুল হ'ব পাৰোঁ, সেইটোক ইউজ কৰিব পাৰোঁ, সেইবিলাক শিকিব লাগে। চ' এনেকুৱা নহয় মটিভেট একদিনত মটিভেশ্যন হৈছা আকৌ কালি সেইটো মটিভেশ্যন থাকিব, এইটো কেতিয়াও নাথাকে। মেক্সিমাম একদিন থাকে, তাৰপিছত আকৌ সেই নৰ্মেলটো বেক সেই আগৰ অৱস্থাতে আহি যায়। তো তাৰ মানে কি, আমি মটিভেশ্যন মানে কিতাপ পঢ়া বা মটিভেশ্যন ভিডিঅ' চোৱা বাদ দিম নেকি? নহয়, চাব লাগিব। যেনেকুৱা কৈছোঁ নহয় যে আমাৰ খাদ্য ভাত খাব লাগে বা গা ধুব লাগে। ভাত খোৱাটোতকৈ ইম্পৰ্টেণ্ট হ'ল গা ধুব লাগে। যেতিয়া গা নুধুলে কি হয়, আমাৰ শৰীৰ ময়লা পৰি যায়। তেনেকৈ আমি যদি ভাল কথা নিশিকোঁ তেতিয়াহ'লে আমাৰ মাইণ্ডটো আৱৰ্জনাৰে ভৰি পৰে, কাৰণ চাৰিওফালে ইমান নেগেটিভিটি। চ' সেইকাৰণে সদায় ভাল কিতাপ পঢ়িব লাগে। এই কিতাপটো তোমালোকে পঢ়ি চাব পাৰা, হোৱাট টু চে ৱেন ইউ টক টু ইয়ৰ চেল্ফ। বহুত ভাল কিতাপ মাইণ্ডৰ কাৰণে, আৰু বডিৰ কাৰণে যিটো এক্সাৰচাইজ কৰিব লাগে সেইখিনি কৰিবা। তো এইখিনি অভাৰঅল মই আকৌ একবাৰ কৈ দিছোঁ যে কিবা এটা কাম কৰিব মন নগ'লে সেইটো এটা মানসিক এটা অৱস্থা, সেই অৱস্থা যদি পৰিৱৰ্তন কৰিব বিচাৰোঁ তেতিয়াহ'লে এই যি চাৰিটা কথা কোৱা হৈছে
যে 1 নম্বৰ মাইণ্ড ফ'ৰ্চ টেকনিক মেকানিকেল ৱে যে কিবা এটা কৰিব মন যোৱা জলদি ষ্টাৰ্ট কৰি দিয়া সেইটো ষ্টাৰ্ট কৰি দিয়া ষ্টাৰ্ট কৰাৰ লগে লগে ষ্টাৰ্ট কৰি দিয়া চেল্ফ টক নিজক কোৱা যে নাই মই এইটো কৰিম এইটো কৰিব লাগে এইটো মই এতিয়া কৰিম আৰু এতিয়া কৰিমেই তো চেল্ফ টক ষ্টাৰ্ট কৰি দিয়া থাৰ্ড হ'ল মাইণ্ডফুলনেছ টেকনিক এইটো কি যে নিজৰ মন তথাপি এইটো কৰাৰ পিছতো মেকানিকেল ৱেত ষ্টাৰ্ট কৰিছা চেল্ফ টক কৰি আছা তথাপি মন শান্ত নহয় চ' ৰিলেক্স হৈ বহা ব্ৰিডিং চিষ্টেম চোৱা কেনেকৈ হয় ব্ৰিডিং চিষ্টেম কেনেকৈ উশাহ নিশাহ লৈ আছে তো মাইণ্ডফুলনেছ টেকনিক মাইণ্ড আৰু বডি কানেক্টেড কৰা একেলগে আৰু মেক্সিমাম টাইম স্পেণ্ড কৰা যিটো কাম আছে সেইটো কামত স্পেণ্ড কৰা আৰু ডেইলি নিজৰ মটিভেশ্যনৰ কাৰণে ভাল ভাল কিতাপ অলপ চলপ পঢ়া বা ভাল এটা ভিডিঅ' চোৱা আৰু অলপ এক্সাৰচাইজ কৰিবা যাতে ব্লাড চাৰ্কুলেশ্যন ভাল থাকে তাৰ কাৰণে অ'কে আশা কৰোঁ বুজি পাইছা যদি কিবা সুধিব লগা থাকে সুধিবা আৰু এইটো মই আৰু এটা কথা কৈছোঁ এই ভিডিঅ'টো মই ষ্টুডেণ্টৰ কাৰণে বনাইছোঁ চ' এইবিলাক মোৰ ব্যক্তিগত ৰায় ইয়াতে যদি কাৰোবাৰ দ্বিমত থাকে বা কিবা যদি ক'ব লগা থাকে কমেণ্ট ছেকশ্যনত কৈ দিবা অ'কে থেংক ইউ